হাই গাইজ, স্বাগতম জনাইছোঁ মিষ্টাৰ নাজিম ৰহমান ব্লগিং চেনেললৈ। আজি মই আছোঁ এখন দলং আছে, এই দলংখনৰ ওপৰত আছোঁ। দলংখনৰ নাম হৈছে আপোনাৰ কালা আৰু নুনাই নদী একেলগে লগ হৈছে, য'ত তাৰে ওপৰত এখন দলং হৈছিলে। চ' এই দলংখনৰ নাম হৈছে কালা নুনাই ৰিভাৰ বুলি লিখা আছে, তাতে বৰ্ডখন মই দেখুৱাই দিম আপোনালোকক। ত' মই আছোঁ ইয়াতে, কিন্তু এই নদীটো আপোনালোকক দেখুৱাম, লগতে দলংখনো দেখুৱাই দিম। মই এটা বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যটো আপোনালোকক কৈ দিম যে কেনেকুৱা ধৰণৰ। বহুতে হয়তো নদীটো দেখিছে বা দেখিলেও কিছুমানে গম নাপায় যে বৈশিষ্ট্যটো কেনেকুৱা ধৰণৰ, কি বৈশিষ্ট্য আছে আপোনালোকক মই দেখুৱাই দিম। আৰু যিটো ৰোড, মই ৰোডটো আপোনালোকক দেখুৱাই দিছোঁ। মোৰ পিছফালে থকা যিটো ৰোড আছে দলংখনৰ, ইফালে গ'লে আপুনি ইফালে তামোলপুৰ হৈ ৰঙিয়া ওলাই যাব পাৰিব, আৰু মোৰ আগফালে যিখিনি আছে, আগফালৰ পৰা গ'লে আপুনি ইফালে টংলা পাহাৰী হৈ টংলা হৈ আপুনি ইফালে গুৱাহাটী ওলাই যাব পাৰিব। আৰু ইফালে আপোনাৰ সম্পূৰ্ণখিনি গ'লে তামোলপুৰ হৈ ওলাই যাব পাৰে। মই দেখুৱাই যাম আপোনালোকে। এইখন হৈছে দলংখন, এয়া হৈছে দলংখন, আপোনালোকে দেখিবলৈ পাইছে। এই দলংখনৰ আমি ওপৰতে আছোঁ, আৰু মোৰ লগত আমাৰ নিকুঞ্জ আহিছে, একেলগে আহিছিলোঁ, ফুৰিব আহিছিলোঁ। চ' ইয়াত আহি ভিডিঅ'টো আপোনালোক দেখাম বুলি ভাবিলোঁ যে দলংখন, আৰু লগতে বৈশিষ্ট্য কিছুমানে গম নাপায় নদীটোৰ বৈশিষ্ট্য আমি কম, আপোনালোক দেখুৱাই যাম নদীটোত কি বৈশিষ্ট্য এটা আছে। লগতে যিহেতু জানুৱাৰী আহি আছে, আপোনালোকে পিকনিক খাম বুলি ভাবিলে পিকনিক খাব আহিব পাৰে। পিকনিক ধুনীয়া প্লেচ আছে, আপোনালোকক কৈ যাম মই। চ' এয়া হৈছে দলংখন, চাইছে আপোনালোকে। দলংখন কিমানখিনি দীঘল আছে, কিমানখিনি কি, এখন এটা চাইনবোৰ্ড লগোৱা আছে। মই আপোনাক চাইনবোৰ্ডখন দেখুৱাই দিম। সম্পূৰ্ণ দলংখন আগতে মই দেখুৱাই লৈছোঁ আপোনালোকক। এয়া হৈছে আপোনাৰ দলংখন, যিখন কালা নুনাই ৰিভাৰ ব্ৰিজ বুলি কয়। এইখন এই দলংখন আছে। ইয়াত মানে কি দুটা নদী লগ হৈছে, কালা নদী বুলি কয় এটা হৈছে কালা নদী, আৰু এটা নুনাই নদী, আৰু কালা নদী লগ হোৱাৰ কাৰণে কালা নুনাই ৰিভাৰ বুলি লিখা আছে। ত' ইয়াত মই আপোনালোকক অকণমান সময় পানীখিনি যদি ওপৰৰ পৰা পাৰোঁ মই দেখুৱাম, নহ'লে বাৰু নামি যোৱাৰ কাৰণে চেষ্টা কৰিম। ইটো চাইড দেখিবলৈ পাইছে নদীটোৰ সম্পূৰ্ণৰূপে কলাই হৈ আছে, সম্পূৰ্ণৰূপে কলা দেখিবলৈ পাইছে আপোনালোকে। আৰু সিফালে আপুনি যিখিনি দেখিবলৈ পাইছে সম্পূৰ্ণ দুটা মই দেখুৱাই দিছোঁ আপোনালোকক। ইফালে যিখিনি পানী আছে, এইখিনি পানী সম্পূৰ্ণৰূপে আপোনাৰ কলা পানীৰ পৰা অহা, কলা নদীৰ যিখিনি পানী আছে তাৰ পৰা অহা, সেইটো কাৰণে কলা হৈ থাকে পানীখিনি। আৰু ইফালে আছে আপোনাৰ যিটো নুনাই নদীৰ পৰা অহা পানীখিনি। চ' নুনাই নদীৰ পৰা অহা পানীখিনি পৰিষ্কাৰ হয়, সেইটো কাৰণে পৰিষ্কাৰ দেখিবলৈ পাব। আপোনালোকে চাওক, দেখুৱাই দিছোঁ আপোনালোকে। দলংখন দেখিছে, গাড়ী আপ ডাউন কৰি আছে। ইফালে গ'লে আপুনি, মই কৈছোঁ, ইফালে গ'লে আপোনালোকে গৈ পাব আপোনাৰ পানেৰী হৈ টংলা হৈ এনেকৈ ওলাই যাব পাৰিব। আৰু লগতে ইফালৰ পৰা গ'লে আপুনি তামোলপুৰ হৈ ওলাই যাব পাৰিব। এয়া চাওক, এইখিনি হৈছে আপোনালোকৰ নুনাইৰ পৰা অহা পানীখিনিৰ ডিফাৰেঞ্চ আপোনালোকে কমেণ্টত ক'ব, গম পাইছেনে নাই। যদি পোৱা নাই আৰু এবাৰ মই কৰি দিম ভিডিঅ'টো, বেলেগ এটা ভিডিঅ' বনাই আপোনালোক দি দিম। আহক, ইয়াতে ফটো উঠিব পাৰিব, পিকনিক খাব পাৰিব। আজি ধুনীয়া দেখুৱাই দিছোঁ আপোনালোকক, কলা নদী আৰু নুনাই নদী একেলগে লগ হৈছে ইয়াত আহি। বহুতে গম নাপায়, আপোনালোকে চাই লওক। দলংখন চাওক, গাড়ী গৈ আছে আপোনাৰ। আমি ফুৰিলোঁ আজি, ভাল লাগিল ইয়াত ফুৰি। ফটো উঠিব পাৰিব, আহক। ফটো উঠাৰ কাৰণে বেষ্ট জেগা হয় এইখিনি। আৰু পিকনিক, যিহেতু জানুৱাৰী আহি আছে, পিকনিক খাব পাৰিব, আহক। চ' হৈছে নদীটো আপোনাৰ দুয়োফালে দেখিবলৈ পাইছে। মাজত যিখিনি আছে সেইখিনি গাঁও হয়। জংঘলখিনি যিখিনি আপুনি দেখা পাইছে দূৰৰ পৰা, সেইখন এখন গাঁও আছে। চ' নামটো মই পাহৰিলোঁ, পিছত কেতিয়াবা মনত পৰিলে কৈ দিম বাৰু নেক্সট বেলেগ ভিডিঅ'ত। চ' এইটো হৈছে নদীটো আপোনাৰ কলা নদী, আৰু যিটো নুনাই নদী বৈ আহিছে। দুয়োখন নদী ইয়াতে আপোনাৰ যোগ হৈছে। আৰু এইখন দলংখন দেখিবলৈ হৈছে। দলংখন আপোনালোক ভালকৈ দেখুৱাইছোঁ। আন্ধাৰ হৈ আহিছে, ভালকৈ দেখা নাপাব পাৰে। লগতে আন্ধাৰ হৈ আহিছে কাৰণ সন্ধিয়া নামি আহিছে। ত' আমি ইয়াত সন্ধিয়া সময় আহিছিলোঁ ফুৰিবলৈ। দলংখন চাই লওক। লগতে যিখন মই আপোনাক বেনাৰ দেখুৱাম বুলি কৈছিলোঁ, দলংখনৰ আপোনাৰ দীঘল কিমান, সকলোখিনি ইয়াত দিয়া আছে। লগতে দলংখনৰ নাম সকলো দিয়া আছে। আপোনালোকে পষ্টাৰখন চাই লওক, সেইখন আছে পষ্টাৰখন, আপুনি চাই লওক পষ্টাৰখন। লগতে ইয়াত পিকনিক প্লেচো আছে, ধুনীয়া পিকনিক প্লেচ আছে। আপোনালোকে পিকনিক খাবৰ কাৰণে আহিব পাৰে, সকলোখিনি ইয়াত সুবিধা আছেই। পিকনিক খাবৰ কাৰণে আহিব পাৰে, যিহেতু জানুৱাৰী আহি আছে। এয়া চাওক দলংখন। নদীটোত আপোনালোকে পিকনিক খোৱা, তেনেকুৱা জানুৱাৰী সময়ত বহুত মানুহ আহে বাৰু, আপোনালোকে আহিব পাৰিব যদি পিকনিক খাওঁ বুলি ভাবিছে। তো সম্পূৰ্ণৰূপে দেখুৱাই দিলোঁ দলংখন। চ' ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক। লগতে যদি বেলেগ আহিব, বেলেগতো আপোনালোকে প্ৰেছ কৰক। কাৰণ কিয়, আপোনালোকে যেতিয়া চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আমাৰো ভিডিঅ'বিলাক চাব, তেতিয়া ভাল লাগে। আমাৰো ভিডিঅ' বনাই, আমাৰো ইচ্ছা যে নতুন নতুন জেগা আপোনালোক দেখুৱাবলৈ। এইটো সৰু জেগা, আপোনালোকে পিকনিক প্লেচৰ কাৰণে আহিব পাৰিব, পিকনিক খাব পাৰিব। আজিলৈকে এৰিছোঁ, বাই বাই।